আজিৰ গুৱাহাটী অনুভৱ আৰু কণ্ঠ ৰঞ্জনা পাঠক। আমাৰ গুৱাহাটী এতিয়া কংক্ৰিটৰ মহানগৰী। আকাশে বতাহে আজি চিমেণ্ট বালিৰ পয়োভৰ। ধূলিউৰি পাহাৰ, ধূলিময় পথ কিম্বা উপপথ, তাতে আকৌ সোণতে শুৱকা ফাগুনৰ পচুৱা জাক। আহ, কি যে অপূৰ্ব! ফাগুনতো যেন পুহমহীয়া ঘন কুঁৱলীৰ দৃশ্যহে। এনে কৃত্ৰিম সৌন্দৰ্যৰ বাবেইতো মহানগৰীয়ে আহুতি দিব লগা হ'ল শতিকাজুৰি আল ফুলে বুকুতে জীয়াই ৰখা অকৃত্ৰিম সেউজীয়াখিনি। হয়তো এদিন আকৌ সকলো সুন্দৰ হৈ উঠিব। বহু দলং আৰু হেজাৰটা নিয়ন লাইটৰ পোহৰত চহৰখনে এক নতুন পৰিচয় পাব। কিন্তু তেতিয়াও গুৱাহাটীয়ে মনত পেলাব এসময়ৰ মহানগৰখন, য'ত আছিল প্ৰকৃতি, য'ত আছিল উন্মুক্ত অজাক চৰাইৰ কিৰিলি। তথাপি তেতিয়াও গুৱাহাটী আমাৰ প্ৰাণৰ, গুৱাহাটী আমাৰ হিয়াৰ স্পন্দন হৈয়ে থাকিব চিৰদিন, চিৰযুগ, চিৰকাল।